নমস্কাৰ বন্ধুসকল, আপোনালোকক এনে এখন ঠাইত যাবলৈ মন আছে নেকি য'ত আহোমৰ কলা সংস্কৃতি ভাস্কৰ্য সকলোবোৰ একেখন ঠাইতে পোৱা যায়? যদি আপোনালোকৰ এনে এখন ঠাইত যাবলৈ মন আছে তেন্তে বলক আমাৰ লগত শিৱসাগৰ ডিষ্ট্ৰিক্টলৈ। আমাৰ এই যাত্ৰা আৰম্ভণি হ'ব গুৱাহাটীৰ পৰা নাগালেণ্ড এক্সপ্ৰেছেৰে। ৰাতিপুৱা 6 বজাৰ পৰা গধূলি 6 বজালৈকে এই 12 ঘণ্টাৰ যাত্ৰাত আপোনালোকক অলপো বিৰক্তি নালাগে। শিৱসাগৰ গৈ পাওঁতে প্ৰায় আমাৰ গধূলি 6 বাজিল আৰু গধূলি গৈ পায়ে আমি প্ৰথমে হোটেলত অলপ জিৰণি ল'লোঁ। সময় নষ্ট নকৰাকৈ অলপ জিৰণি লৈ আহাৰ গ্ৰহণ কৰিয়ে এই যাত্ৰা আমি পুনৰ আৰম্ভণি কৰিলোঁ। শিৱসাগৰৰ প্ৰথমটো দিনাই আমি আহিলোঁ শিৱদৌল চাবলৈ। তো গাইজ, এতিয়া আমি আছোঁ শিৱদৌলত। শিৱদৌলৰ বিশালতা ভিডিঅ' আৰু ফটোত চাই আপোনালোকে অনুমান কৰিব নোৱাৰে। শিৱদৌলৰ তুলনাত দেৱীদৌল তাৰ আধাহে। স্বৰ্গদেউ শিৱসিংহই অম্বিকা কুঁৱৰীৰ নিৰ্দেশক্ৰমে 1731 খ্ৰীষ্টাব্দত শিৱদৌল নিৰ্মাণ কৰিছিল। আমি আহি বাৰু বৰপুখুৰী, মোৰ পিছত এইটো বৰপুখুৰী আছে, গোটেই দেখাইছোঁ বৰপুখুৰী বলক। বৰপুখুৰীৰ পৰা ওলাই আহি এতিয়া আমি শিৱসাগৰৰ বাণিজ্যিক মেলা চাবলৈ যাই আছোঁ। কি ল'বি? মঞ্জিতাই কিবা এটা লৈ আছে। কি বস্তু এইটো মঞ্জিতা? এটা বঢ়িয়া বস্তু, তই চাবি ৰ। তো এটা আপোনালোক বেক কেমেৰা দি দেখাইছোঁ কি বস্তু। না जो बोलता है वो रिपीट करता है। भाई रिपीट करता है, एक बार दिखाए तो। हेलो हेलो, এই ইউটিউব চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, আমাৰ চেনেলটো শ্বেয়াৰ কৰিব। মজা। क्या 200 नहीं होगा? বাণিজ্যিক মেলা চাই এতিয়া আমি ৰাতিৰ আহাৰ খাবলৈ এটা ধুনীয়া এটা হোটেলত খাবলৈ গ'লোঁ আৰু এনেকৈ আমাৰ প্ৰথমটো শিৱসাগৰৰ দিন সমাপ্ত হ'ল। যোৱা ৰাতি আন্ধাৰ হোৱাৰ কাৰণে আমি ভালদৰে বৰপুখুৰীটো দেখা নাপালোঁ। এইকাৰণে আজি ৰাতিপুৱা উঠিয়ে মই ভাবিলোঁ যে অকলে আজি বৰপুখুৰী চাবলৈ যাওঁ, কিয়নো এতিয়া টোপনিৰ পৰা কোনোৱে সাৰ পোৱা নাই। বৰপুখুৰীত আজি আহিকে আমি 4 কিলোমিটাৰ ৰানিং কৰিলোঁ। খুৰা দুজনক চাই সঁচাকৈ মোৰো বহুত মন গ'ল মাছক খানা দিবলৈ। শিৱসাগৰৰ দ্বিতীয়টো দিন আমাৰ কাৰণে আটাইতকৈ বেয়া দিন আছিল, কিয়নো এইদিনা গোটেই দিনটোৱে বৰষুণ দি আছিল। তো গাইজ, এতিয়া আমি আহি পাইছোঁ শিৱসাগৰত। মানে কালি আহি পাইছিলোঁ, কিন্তু আজি মানে গোটেই দিনটো বৰষুণ দিয়াৰ কাৰণে আমি ক'তো ফুৰিব নোৱাৰিলোঁ। শিৱসাগৰৰ তৃতীয়টো দিনা আমাৰ কাৰণে আটাইতকৈ ভাল দিন আছিল, কিয়নো শিৱসাগৰ এতিয়া যাই আছোঁ আমি ৰংঘৰ চাবলৈ। তাৰ পৰা যাম তলাতল ঘৰ, নাম মতে ৰংঘৰ, তলাতল ঘৰ। এতিয়া যিমান পাৰোঁ আজিয়ে ফুৰিম, কাৰণ আজি আমাৰ শিৱসাগৰৰ লাষ্ট দিন। আজি ইভিনিং আমাৰ ট্ৰেইন আছে, ট্ৰেইনেৰে চিধা যাম গুৱাহাটী। বলক আজি যিমান পাওঁ আপোনালোক গোটেই শিৱসাগৰটো দেখাবলৈ ট্ৰাই কৰিম আৰু। আজি বতৰটোও বহুত ধুনীয়া। তো গাইজ, এতিয়া আমি আহি পালোঁ ৰংঘৰ। ৰংঘৰৰ এতিয়া কোনোৱে নাই, মই আৰু মঞ্জিত দা অকলে আছোঁ। এতিয়া মঞ্জিত দাৰ লগত পূৰা ফুৰিম বঢ়িয়াকৈ। এতিয়া আপোনালোকক দেখাইছোঁ, এটা গাইডেন এটা পালোঁ, গাইডেনটো আপোনাক ভালকৈ পঢ়াই দিওঁ বেক কেমেৰা দি। তাৰপিছত আমি ৰংঘৰৰ ভিতৰত পূৰা মজাকৈ যাম। 1746 চনৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। তো গাইজ, এতিয়া আমি ৰংঘৰৰ ভিতৰলৈ সোমাম। আপোনালোকক তলৰ পাৰ্টটো দেখাইছোঁ আগত। ভিতৰত
এতিয়া ওপৰত যোৱা নাই আমি, এতিয়া তলতে আছোঁ বেছমেণ্টৰ পৰা এতিয়া ওপৰত যাম। চব প্লাস জয়দি বিশ্বানু হিৰেন সম্পাৰা প্লাস জাইৰেন প্লাস জি প্লাস পি এইটো কি কৰবা হচ্ছে পি প্লাস অংকিত প্লাস প্রনোস মানে চাগে এইটো কিবা মেথছৰ হয় চাগে, হাই লেভেল মেথছ হ'ব চাগে। ললে বঢ়িয়া লাগিব। গাইজ আমি আহি পালোঁ ৰংঘৰৰ ভিতৰত, একদম ওপৰত আহিছোঁ। ইয়াতকৈ ওপৰত আৰু একো নাই। ওপৰখন বহুতে বেছি ঠাণ্ডা, মানে কি ফেচিলিটিত বনাইছে। ভিউ ৰংঘৰৰ পৰা 500 মিটাৰ দূৰ। এতিয়া আমি যাই আছোঁ গোলাঘৰ চাবলৈ। দুৰ্ভাগ্যত আজি গোলাঘৰ বন্ধ, এইকাৰণে আজি গোলাঘৰ আমি যাব নোৱাৰিম। গোলাঘৰৰ পৰা 300 মিটাৰ দূৰত আছে তলাতৰ ঘৰ। এতিয়া আমি যাই আছোঁ তলাতৰ ঘৰ চাবলৈ। গাইজ ফাইনেলি আমি আহি পালোঁ তলাতৰ ঘৰ। ৰংঘৰটো গোটেই দেখা হৈ গ'ল। এতিয়া আপোনালোকক ভালকৈ তলাতৰ ঘৰটো দেখাই লওঁ। এইটো মোৰ পিছফালে। ৰাজেশ্বৰ সিংহই 1751 চনত তলাতৰ ঘৰ নিৰ্মাণ কৰিছিল। তলাতৰ ঘৰৰ ভিতৰত সোমায়েই আমি দেখা পালোঁ ডাঙৰ ডাঙৰ ৰজাৰ সময়ত দুটা তোপ। ফুৰিব লগা জেগা এইটোৱে মেইন। পুৰা কোনো নাই, অকলে এতিয়া আমি, মানে জেগাটো বহুত বেছি ডাঙৰ ন, চ' মানুহবোৰ আহিছে বহুত, কিন্তু গোটেই জেগাটো কভাৰ কৰিব পৰা নাই। এতিয়া আমি তললৈ যাওঁ। তলত যাই কিনে টাৰ্ণাৰবোৰ যে আছে, গুফাবোৰ, এই ৰাস্তাবোৰ সোমাবলৈ ট্ৰাই কৰিম আৰু যদি পাৰোঁ ভালকৈ। গোটেই তলৰ ৰাস্তাবোৰ আপোনালোকক দেখাম, কাৰণ তলাতৰ ঘৰৰ এইটোৱে মেইন, এইটোৱে বিখ্যাত। মই টাৰ্ণালত অকলে সোমাইছোঁ, মনজিতা অহা নাই। পূৰা ভুলভুলীয়া টাইপ, কোনো নাই, মই অকলে। মই আপোনালোকক সোমাই দেখাবলৈ ট্ৰাই কৰিম। এইফালেদি যাওঁ, মানে কোনো নাই মোৰ লগত, এতিয়া অকলে যাব লাগিব। বা ৰাস্তাবোৰ ইমান সৰু সৰু, বেক কেমেৰা দি দেখাওঁ, আপোনালোকে বেছি ভালকৈ বুজি পাব। বলক, ৰাস্তাবোৰ ইমান ডেঞ্জাৰ, বহুত সৰু ৰাস্তাবোৰ, বহুত সৰু, মানে মাথাই ডাউন কৰি আহিব লগা হয়। বলক, মোৰ হাইট মোটামুটি 5.6, কিন্তু ইয়াৰ হাইট 4 মান হ'ব। দেখিছেনে, আগত ৰাস্তা নাই হেন গম পায়, কিন্তু ৰাস্তা আছে ছাইডত। দেখোন শত্ৰুৱে ৰাস্তাটো বিচাৰোঁতে প্ৰব্লেম হয়। এইটো মছজিদৰ লগ পালোঁ। এতিয়া মছজিদৰ লগত টানাৰ এটাত সোমালোঁ। বেলেগ ভিউ আহিছে আৰু মজাই বেলেগ। গাইজ, টানাৰ এতিয়া কোনফালে যাওঁ? এইটো ৰাস্তা ন, মানে ৰাস্তাবোৰ ইমান ডেঞ্জাৰ বিচাৰ।
এখানে এনেকৈ ৰাস্তা নাই তাৰ পৰা সেইটো আহি পেলাইহে গম পাই ইপিনে এটা ৰাস্তা আছে এই এটা ৰাস্তাতে দুজন সোমোৱা প্ৰব্লেম মানে ইমান সৰু সৰু ছাগলী চানা ইধৰ কিয় খেদি আছিলে তলতে ঘৰৰ পৰা 500 মিটাৰমান দূৰত আমি আহিলোঁ এখন যাদুঘৰ চাবলৈ পুৰা বেলেগ টাইপ ন এইবিলাক চব মিউজিক ইনষ্ট্ৰুমেণ্ট অঁ বাথৰুম ওপৰ আছে না ও এই পুকিটা অৰিজিনেল নেকি পুৰা ৰিয়েল ন অ' মাই গড এইটো বেলেগ বস্তু দেখা পালোঁ গাইজ ইয়াতে সকা সাপ ধন্দুলি ফেটি কলা মুচুৰা সাপ চেঙেলী গুম এনি সাপ মাটি সাপ আঙঠীয়া সাপ কোব্ৰা বা শংকৰামালা সাপ দাইল সাপ এইটো কি হয় সাপৰ ছাল কোকৰাঝাৰৰ এপ্ৰিল আচ্ছা পানীৰ ভেকুলী এইটো মুচুৰা সাপৰ কণী বা সাপৰ কণীও দেখা পাইছে নে গাইজ এইটো সাপৰ কণী এইটো কপৌ চৰাই কণী হয় এই যাদুঘৰৰ পৰা 200 মিটাৰ দূৰত আছে জয়সাগৰ এইকাৰণে আমি যাই আছোঁ জয়সাগৰ চাবলৈ তো গাইজ এতিয়া আমি আছোঁ জয়সাগৰত নাও চলাবৰ কাৰণে পাৰ পাৰ্চনৰ 100 টকাকৈ লয় জয়পুখুৰীৰ পৰা ওলাই এতিয়া আমাৰ টাইম আছিল গুৱাহাটী উভতি যাবলৈ কিন্তু মোৰ মন যায় আছিল বৰপুখুৰীত এই মাছবোৰক খানা দিবলৈ তো এতিয়া আমি যাই আছোঁ বৰপুখুৰীলৈ বৰপুখুৰীত মাছবোৰক খানা দি আমাৰ এই যাত্ৰাটো ইয়াতে সমাপ্ত কৰিলোঁ কিয়নো আমাৰ 3:30টাৰ পৰা আছে গুৱাহাটী উভতি যোৱা ট্ৰেইন আৰু আপোনালোকে যদি শিৱসাগৰত ফুৰিবলৈ যাম বুলি ভাবিছে তেন্তে আপোনালোকক মাথো 2000 পৰা 3000 টকাৰ সম্পূৰ্ণ শিৱসাগৰ ভালদৰে ফুৰিব পাৰিব Hey